নমস্কাৰ, মই ৰাজদীপ ডেকা। আপোনালোকলৈ অভিমানী ছোৱালীজনীৰ পাৰ্ট 2 আপোনালোকলৈ আগবঢ়াম। আপোনালোকে চাই কেনে পাই মোক জনাবলৈ একেবাৰে নাপাৰিব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব। ধন্যবাদ। হেৰা শুনিছনে? গৈছো মোৰ লগত তোমাৰ অকণমান কথা পতাৰ কাৰণেও আজৰি নাইনে? কিনো হ'ল বাৰু? কিনো ইমান ডাঙৰ কথাটো হ'ল? কওকচোন কি কথা? হেৰা মাজনীৰ বয়সো হৈ আহিছে, তাই ডাঙৰ হৈ আহিছে। তাইলৈ মই এটা ল'ৰা ঠিক কৰিছোঁ। ল'ৰাজন সহজ সৰল, ল'ৰাজন দেখাই শুনাই ভাল। কথাটো ময়ো নভবা নহয়, কিন্তু তাই জানো মামা তাইৰ নাম লওঁতে আহি পালেই। মাজনী আহিলা? পিছে ইমান লেট কৰিলা যে? গাড়ীখন পামচাৰ বৰ জৰুৰত কৰিছিলোঁ। হয় নেকি? ঠিক আছে বাৰু। মাজনী চাওঁ, ভালে আছোঁ। কথা এটা শুনাচোন, তোৰ কাৰণে ল'ৰা এটা ঠিক কৰিছে। মই তোক বিয়া দিয়াৰ সিদ্ধান্ত লৈছোঁ। কিন্তু দেউতা, মই এজন ল'ৰাক ভাল পাওঁ। মই আনৰ লগত সুখী হ'ব নোৱাৰিম দেউতা। অসভ্য ছোৱালী কৰবাত